এতিয়া আমি মেৰবিলৰ পৰা গাভৰু দলং চাবলৈ আহি আছোঁ আৰু ইয়া মমিয়ে স্কুটি চলাইছে এতিয়া মই চলোৱা নাই ইফালে গৈ থাকি অলপ পিছত পামগৈ কালি আমি এইফালেদি গৈছিলোঁ এইটো হালোৱা তিনিআলি বুলি কয় এইফালে আমাৰ ঘৰলৈ যায় আৰু আমি এইফালে এতিয়া চিধা চিধা গাভৰু দলঙলৈ গৈ আছোঁ এতিয়া আমি ইফালে গৈ গৈ গাভৰু দলং পাম আৰু এই দলংখনৰ ফালে হাবিৰ মাজে মাজে এইটো মথাউৰি হয় আচলতে বুঢ়ীদিহিংখন এইখন বুঢ়ীদিহিংখন আছে যে আৰু এইফালে দলংখনৰ ফালে দুলীয়াজানলৈ যাব পাৰে ইমান ধুনীয়া লাগিছে গৈ নাই আমি হাবিৰ মাজে মাজে অইল ইণ্ডিয়া লিমিটেড অচিছ এইবিলাক চব অইলৰে আৰু গাভৰু দলং আমগুৰি লিখা আছে ইয়াতে মানে কি হয় গাভৰু দলংখন একচুৱেলি অইলৰ তেল মানে পাইপবোৰ পঠাবৰ কাৰণে বনাইছিল চাগে কিন্তু মানুহো যাব পাৰে আৰু এতিয়া আমি আহি আছোঁ এখন সৰু দলং হয় কাৰণ পাইপৰ কাৰণে অইল পাইপৰ কাৰণেহে বনোৱা তথাপিও আৰু ইয়াতে কালাৰ কৰি মানে ধুনীয়া কৰি থয় আৰু পিকনিক প্লেচ হয় ইয়াতে তলত পিকনিক খাবলৈ বহুত ভাল কিন্তু এতিয়া বৰষুণ পৰি কালাৰবিলাক গুচি গৈছে সেই তলফালে গৈ বহুত মানুহে পিকনিক খায় বল পিছত আহি আমি দলংখন উঠিমহি আগতে আমি তলত গৈ চাওঁ কিন্তু যাব নোৱাৰিম চাগে তলত যাব নোৱাৰিব পাৰোঁ কাৰণ এতিয়া পানী হৈছে ন বহুত তথাপি গৈ চাইছোঁ কি হয় বহুত দীঘল হয় এইখন বুঢ়ীদিহিং হয় অকল এইখনে নহয় এইফালে মানে গোলকৈ এনেকৈ বেৰি আছে আকৌ ইটো চাইডেও আছে নদীখন কিন্তু এইডোখৰতে মানে এনেকৈ দ্বীপ টাইপৰ হেৰি কৰি দিছে মানে এয়া মই এইখন দলংখন বহুত দীঘল একদম সোঁফালে আছে একদম সোঁৱাৰ পৰা লৈ সেইফালে এইবোৰ বেলেগ গাড়ীটো বানোৱা আহিছে পানীখিনি চাফা আকৌ ইমান ঘোলাও নহয় ন পানীখিনি কিন্তু চাফা দেই সেইফালে ওপৰেদি মানুহ আহি আছে সেইফালে আহিব পাৰে চাইকেল লৈ আৰু কিন্তু এইডোখৰ ওপৰলৈ উঠি যোৱাডোখৰ বহুত হেৰি হয় ন থিয় হয় উঠিবলৈ দিগদাৰ হয় হেল্ল' এইটো এইখনেই হৈছে গাভৰু দলং নদীখনৰ নাম কিনো যুচিয়াখনৰ বুঢ়ীদিহিং নদীখন সেইখনে মানে সঁচানে মিছা নাজানো কিন্তু মানুহবিলাকে কোৱা শুনো আৰু ইয়াতে গাভৰু ছোৱালী এজনী বনাওঁতে মানে দিছিলে সেইকাৰণে গাভৰু দলং বুলি কয় বুলি মানুহে কয় আৰু কিন্তু নাজানো সঁচানে মিছা ইয়াতে এইবিলাক কলম গছ হয় ইয়াতে সোণ পৰুৱা পায় সোণ পৰুৱা চিনি পায় নে আপোনালোকে এইকেইজনী দেখিছে এইবিলাক সৰুতে আমি খুব ছিঙি এনেকৈ ফুটত মানে কপালত লগাইছিলোঁ এইবিলাক এনেকৈ কৰি ইয়াত লগাইছিলোঁ স্কুলত পঢ়ি থাকোঁতে উৰি গৈছে আমি ইয়াতে এনেই অলপ টাইম ৰখিলোঁ আৰু এতিয়া তলৰ নদীখন চালোঁ আৰু এইখন দলংখনৰ যে এইবোৰ দেখিছা নাই একদম সেই পাইপ কেইডাল যে তলত তিনডালকৈ আছে মই অকণমান জুম কৰি দিছোঁ ৰ'ব এইকেইডাল এই পাইপ কেইডাল যে দেখিছে এইকেইডালেদি পূৰা মাত দি আছে আপোনালোকে শুনিছেনে নাই জানো অলপ মাত দি আছে পূৰা চেৰচেৰকৈ সেইকেইডালেদি তেল গৈ আছে পূৰা ইটো চাইডে তেল গৈ আছে এই দলংখন মানে মেইন যিটো ৰিজনত বনোৱা হৈছিলে দলংখন বনোৱা মেইন কাৰণটো হৈছে তেল যাবৰ কাৰণে কিন্তু মানুহো এতিয়া সুবিধা হৈ গৈছে 1 গুলি 2 চিকা হৈ গৈছে যে মানুহো আহিব পাৰে আৰু তেলো যাব পাৰে সেইকাৰণে হেল্ল' আৰু এতিয়া আমি ওপৰত একপাক উঠোগৈ তাৰপিছত গাভৰু দলং আহিছিলোঁ বুলিও এটা প্ৰুফ থৈ দিওঁ আৰু এখন ফটো আৰু ভিডিঅ'টোতো এনেও থাকিবই তো আগলৈ চাই থাকক আৰু কি হৈ থাকে অনুগ্ৰহ কৰি দলঙৰ সৌন্দৰ্য ইয়াৰ প্ৰাকৃতিক পৰিৱেশৰ লিখি থৈছে আৰু বেয়া নকৰিবৰ কাৰণে গাভৰু দলং কেতিয়া নিৰ্মাণ কৰিছিল বাৰু চনটো নাইকিয়া হৈ থাকিলে গুচি গৈছে 1900 কিবা এটা কিবা দেখিছে কিমানটা খুঁটা আছে কিমান দৈৰ্ঘ্যৰ হয় সেইটো লিখা আছিলে কিন্তু নাই এখন বেয়া হৈ থাকিলে আৰু আমি এতিয়া ওপৰলৈ উঠি যাবলৈ দিছ নাই মানে হেৰিবোৰ মা পিছল খাই পৰিম
অঁ এইফালে মানে বাইক চাইক বেবি নামিব পাৰে আৰু মানুহ যাবলৈ সেইখন চিৰি আছে, কিন্তু আমি এইফালেদিহে আহিলোঁ। পিছল খাই যাম বুলিয়ে ভয় তললৈ। বহুত ওখ হয় দেই, দেখিবলৈহে, কিন্তু পিছল খাই যাম বুলিয়ে ভয়। এইখনেইটো ভয় দেই, পিছল খাই যাম বুলি। চিৰিটো ফালে নামিলে ইমান এনেকে একদম তললৈ আৰু আমি এতিয়া দলঙত উঠিছোঁ। আৰু মই আপোনালোকক বস্তু এটা দেখাম, সেয়া চাওক, সেই জুইকুৰা দেখিছে নাই? সেই কুৰা মানে তেলৰ এনেকুৱা অইলৰ বেয়া কিবা কিবিবোৰ এইবোৰ জ্বলে নেকি, জুইকুৰাবোৰ এনি টাইম জ্বলিয়ে থাকে তাত। কিমান ডাঙৰকৈ জ্বলি আছে দেখিছে নাই? মই ভয় খাই গৈছিলোঁ কি জ্বলি আছে বুলি। প্ৰথমতে কি জ্বলি আছে আকৌ সেই বুলি ভাবিছোঁ। ৰেইজনী দলংখন বহুত দীঘল লাম্বা। অঁ হিলিও আছে আৰু লাহে লাহে। সেয়া চাওক তলেদি আমি আহি আছোঁ। তেলো গৈ আছে, মাতো দি আছে, দলংখনো মাত দি আছে। আৰু সেইটো হেৰি তেলৰ ফেক্টৰী ন নে কিবা, কি ভালকৈ নাচালে সেইটো। জুইকুৰা ইয়াৰ পৰাও দেখি দেখিছে নাই জুইকুৰা? হেৰি আকৌ কি তেলৰ কি হা? তেলখাট। অঁ তেলখাট বুলি কয়, ফেক্টৰী বুলি নকয়। মই ফেক্টৰী বুলি কৈ পাইছোঁ। হা আৰু ইয়াতো আকৌ এতিয়া ফটো মাৰিম, তো আকৌ লগ পাই আছোঁ দেই আপোনালোকক। আৰু এয়া ভোক লাগিলেতো কি হাৱা চিপছ। আৰু এইটো চাওক ৰ'দত দি থৈ যায় কিবা আহিছোঁ। আমি এইটো ৰ'দত দি থৈ দিছোঁ এতিয়া খাবৰ কাৰণে। এনেই দোকান চোকান নাই, অনলাইন ক'তো নহয়, এখনত যেনে তেনে হ'লহি। তাকো এয়া আইচ খা হ'ল নাই? পুৰা আইচ হৈ আছে। অ' লাহেকৈ খোল। এইটো খাম বুলি লৈছিলোঁ, ভোক লাগি আছিলে, কিন্তু নহ'ল আৰু একেবাৰে আইচ হৈ থাকিলে। একেবাৰে আইচ মানে অকণো নাই, অকণমান আছিলে, এঘুটিমানো নাপালি চাগে তই ন? নাই পোৱা, ওলাই পৰিয়ে থাকিলে। এনেই মানে আমাৰ ভোক লাগি আছে। আৰু ইয়াৰ দোকানবিলাকত অনলাইন নহয়, যেনে তেনে অনলাইন হোৱা দোকান এখন পাইছিলোহি। নহয়, তাকো এই সেই অৱস্থা। ভিতৰতো গাঁও হয়, সেইকাৰণে অনলাইন নহয়। এই ৰাস্তাটোত চবতে অনলাইন হয়। বৈ এইফালে এইটো ৰাস্তাই দি আহিছোঁ, মানে আমি বহুত ভিতৰৰ পৰা আহিছোঁ। দোকান পাইছিলোঁ, বস্তু লৈও আকৌ থৈ আহিছোঁ অনলাইন নোহোৱাৰ কাৰণে। 10 টকা এটা আছিলে, তাৰে ফুৰ্তি এটা কিনি দুইজনীয়ে খাইছোঁ। মানে এটা ফুৰ্তি দুইজনীয়ে খাইছোঁ। এতিয়া আমি ডাইৰেক্ট ঘৰ যাম আৰু দেই। ঘৰ গৈ অকণমান জিৰাওঁগৈ, তাৰপিছত আকৌ কি হয় দেখা যাব। এয়া বাইদেৱে এতিয়া জলপান খাই আছে। সান্দহ, মুড়ি, গুড়, গাখীৰ, লাল চাহ আৰু লাল চাহ। মই নাখাওঁবিলাক বেয়া পাওঁ। আৰু এইটোৱে এতিয়ালৈকে নগলিলে, এনেকৈ থাকিলে। ফুৰি আহিছিলোঁ, এয়া বাইদেউ আকৌ ওলাইছে। মোৰ হ'লে যাব চাব মন নাই, মই শুই আছোঁ। যা ক'ত ফুৰিব যাওঁ, ফুৰি ইয়াতো অকলে অকলে মই নাযাওঁ, মোৰ ভাগৰ লাগিছে। জানা তো অকলে যাগে। তোকেতো ফুৰাবলৈ নিম, এইটো কাপোৰ পিন্ধ। হেল্ল', আমি আকৌ ওলাই আহিছোঁ এতিয়া। আন্ধাৰ হোৱা নাই, কিন্তু পিছবেলা হৈছে আৰু এইখিনি টাইমতো ওলাই গৈ বেছিয়ে ভাল লাগিব। এইজনী স্কুটি উলিয়াই আহিছে, মই আকৌ জপনাখন মাৰিবও লাগে। জপনাখন মাৰি লওঁ। ভাল লাগিছে আকৌ দেই। এতিয়া অলপ জনা হৈ আছে। আমি
ইমান ধুনীয়া এডোখৰ জেগাত আহিছিলোঁ আপোনালোকক দেখাম বুলি, কিন্তু গধূলি হৈ থকাৰ কাৰণে দেখাবই নহ'ল। চাওকচোন গোটেই চাহ বাগান চাহ বাগান চাহ বাগান। এতিয়া আন্ধাৰ হৈ থাকিলে সেইকাৰণে ভালকৈ উঠা নাই, আন্ধাৰে হৈ থাকিলে। দিনত হ'লে বহুত ভাল। আৰু ইয়াত বোলে বাঘ ওলায়, মানুহে কৈ থৈ গৈছে ইয়াত বাঘ ওলায় দেই, বাঘ ওলায় বুলি। সেইকাৰণে যাওঁগৈ আৰু। ফটো মাৰা নহ'ল, একো ভিডিঅ' বনোৱা নহ'ল, বহুত হেৰি। কিন্তু জেগাডোখৰ বহুত ধুনীয়া, চাওক না একদম ইফালে। এতিয়া আন্ধাৰ হ'ল কাৰণে ইমান ভাল লগা নাই, দিনত বহুত বেছি ধুনীয়া লাগে। আমি আহোঁতে অকণমান পোহৰ হৈ আছিলে, তেতিয়া কিন্তু ভিডিঅ' নকৰিলোঁ যে, সেইকাৰণে এতিয়া মনটো বেয়া লাগিছে, দেখাবই নাপালোঁ ইমান ধুনীয়া জেগাডোখৰ ভালকৈ। মোৰ চুলিত মাৰিল দে যা। চলো চব ভৰালি। বাই বাই। ধুনীয়া জেগা, ধুনীয়া একদম। বাদ নিদিয়ে আকৌ, বাদ দিয়ে যা। কেলে এনে সোমাওঁগে আকৌ, ফটোখন মাৰিব লাগে। তাই আকৌ বিহু চাই, বিহু পাতি আছে। আকৌ টাউনলৈ আহোঁতে আকৌ বিহু মাৰি সোমবই না। আদৰণি আগত হাতক উঠাই দিম। এনেকা নাচি থাকিলে মানুহ নাহেতো, চিংগাৰ টিংগাৰ আহিলেহে মানুহ আহে, হয় নাই কচোন? বা গামোচাখিনি বৰ ধুনীয়াকৈ দিছে দেই। গাইছ, আমি আহিছিলোঁ টাউনলৈ, এতিয়া নাহৰকটীয়ালৈ আহি আছিলোঁ, কিন্তু ৰাস্তাতে দেখিলোঁ যে আমি ইয়াত বিহু পাতি আছে, আৰু সেইকাৰণে বোলো বিহু চাই যাওঁ। কিন্তু মোৰ এজনী বিহু চোৱাত উস্তাদ। কওক, দিয়া দাম কওক ডাইৰেক্ট। সেই নহয়, আৰু অলপ কমাওক। কমাই দিছোঁ আৰু যিমান পাৰোঁ কমাই দিলোঁ। চকুৱে কথা ক'লে ইমান মৰম লাগে, কাষলে তুমি আহিলে নোৱাৰো থাকিব মই, বিচনাত অকল ভৰে টোপনি হৰি নিলে, তোমাৰ মিঠা মাতে গালৰ কলাতিলে, তোমাৰ মিঠা মাতে গালৰ কলাতিলে। কিবা গাইছোঁ, ইমান ৰাতি হৈ গ'ল চাচোন। আমি আন্ধাৰে হ'ল আৰু ঘৰ পাই গ'লোহি। সেয়া সোমাই ইফালে আমি ঘৰ পাই গ'লোহি, আৰু মোৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। চাই কেনে পালে জনাব, আৰু শেষত লাইক কমেণ্ট কৰি দিব নেকি? হেলমেট বাইদেউ, মই তোৰ গেট কিপাৰে হৈছোঁ আজি।